কাৰ মই অপূৰ্বল্লভ গোস্বামী শেহতীয়া যিটো বাংলাদেশৰ হিন্দু নাগৰিকক অসমত সংস্থাপনক লৈ এই দিল্লীত যি আলোচনা হৈছিল কেইটামান সংগঠনৰ লগত তাক লৈ ইতিমধ্যে আজি বাতৰি কাকতত প্ৰকাশ পাইছে। বিশেষকৈ অসম সত্ৰ সংঘৰ যিকেইজন বিষয়ববীয়া তেওঁলোকে গৈ যি অসম বিৰোধী কাৰ্যকলাপ বা হিন্দু বাংলাদেশী শৰণাৰ্থীক অসমত সংস্থাপন কৰাৰ নামত যি তেওঁলোকে দিল্লীত আলোচনা কৰিছিল তাক ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আমি এইটোকে ক'ব বিচাৰোঁ, কাৰণ আজি সত্ৰ বুলিলে সকলোৰে মূৰ দোৱাই, বিশেষকৈ আমাৰ গুৰুজনাই বহু এটা কষ্টৰে আচলতে সত্ৰসমূহ প্ৰতিষ্ঠা কৰিছিল। গতিকে আজি সত্ৰসমূহৰ পৰা আমি এনেকুৱা ধৰণৰ আশা কৰা নাছিলোঁ। মই একাংশ সত্ৰ বুলি কাৰণে কৈছোঁ, কিছু সত্ৰাধিকাৰে এইটো বিৰোধিতা কৰিছে। গতিকে আজি বিশেষকৈ সত্ৰ সংঘই তেওঁলোকে বিভিন্ন জনগোষ্ঠীৰ কথা কয়, কিবা তেওঁলোকে কেতিয়াবা শান্তিৰ কিবা শোভাযাত্ৰা উলিয়াই বিভিন্ন ধৰণৰ তেওঁলোকে কিছুমান বছৰতো কিছুমান কাৰ্যসূচী লয়। গতিকে আৰু এইটোৱে আচৰিত লগা, কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনতো সত্ৰাধিকাৰসকলৰ এক ভূমিকা আছিল। বিশেষকৈ পীতাম্বৰদেৱ গোস্বামী গড়মূৰৰ, সেই পীতাম্বৰদেৱ গোস্বামীয়ে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতে কিন্তু এই বাংলাদেশী সমস্যাটোলৈ তেওঁ মুকলিকেই সেই সময়ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছিল। গতিকে সেই কেনেকুৱা আচলতে তেওঁ দূৰদৰ্শী আছিল। কিন্তু আজি আচলতে আমাৰ সত্ৰাধিকাৰসকল কোনটো পৰ্যায়লৈ গৈ আছে যদি আমি চোৱা যায় এইটো। গতিকে ই এটা দুৰ্ভাগ্যজনক। আৰু এইটোৱে আচৰিত হৈছোঁ আচলতে, মই কোন দলৰ কি কথা নহয়, কিন্তু অসমৰ যেতিয়া স্বাৰ্থত হয় মই ভাবোঁ সকলোৱে একত্ৰিত হ'ব লাগে, জাতীয় সংগঠন একত্ৰিত হ'ব লাগে। কাৰণ আমি কিছু বিদেশী আন্দোলনক লৈ আমি পৃথিৱী কপোৱা এটা আন্দোলন কৰিছিলোঁ 6 বছৰীয়া। গতিকে অসমীয়া জাতিয়ে যে আন্দোলন কৰিব পাৰে সমগ্ৰ বিশ্বই জানিছিল। কিন্তু আজি যিটো দেখিলোঁ এই হিন্দু নাগৰিকৰ যিটো সংস্থাপন লৈ, প্ৰথম কথা অসম চুক্তিৰ মতে যিটো বিদেশী নাগৰিক বিতৰণ, তাত কোনো ধৰ্মৰ কথা নাহে আচলতে। আৰু অসম চুক্তিটো তাত তেনেকুৱা ধৰণৰ কোনো ধৰ্মৰ কথা লেখা নাছিল। গতিকে আমি এইটো এইকাৰণেই আজি ক'ব বিচাৰোঁ যে অসম চুক্তিৰ আধাৰত বিদেশী নাগৰিকৰ এইটো সমস্যা সমাধান হ'ব লাগে। আৰু যিটো বাংলাদেশৰ যিটো চিল, তাৰমানে এনেকুৱা নেকি যে এনেধৰণৰ এটা ইছ্যু লৈ পেলাই অসমখন আমি অস্থিৰ কৰি ৰাখিম, একে সময়তে বাংলাদেশৰ যিটো চিল, কাৰণ বৰ্ডাৰ চিলটো এইটো বহুত আগৰ পৰা ওলাইছিল। তথাপিও কোৱা হৈছিল যে 18 চনত বৰ্ডাৰ চিল হ'ব, কিন্তু এতিয়ালৈকেতো বৰ্ডাৰ চিল হোৱা নাই। যে এনেধৰণে এটা আমি অস্থিৰ ৰাখি, যেনেকৈ আমি বাংলাদেশক মাটিও দিলোঁ যে নহয় বৰ্ডাৰ চিল কৰিবৰ কাৰণে মাটি দিবই লাগিব, কাৰণ সীমাটোৰ হেৰি হৈ আছে, গতিকে আমি মাটি বাৰী বাংলাদেশক দি ধুনীয়াকৈ সীমান্ত চিল কৰিব পাৰিম এতিয়া। কিন্তু আজিৰ তাৰিখত দেখা যায় বৰ্ডাৰ চিলটো গুৰুত্ব দিয়া নাই। তাৰমানে এইটোৱে নেকি যে যিখিনি আছে আকৌ আহি লওক, তাৰপিছত আমি কৰিম। আৰু ধৰ্মক লৈ আচলতে কেতিয়াও ৰাজনীতি হ'ব নালাগে আমি ভাবোঁ। এতিয়া যিটো কেন্দ্ৰীয় চৰকাৰে কৰিব গৈছে, আৰু অসমৰ যিখন চৰকাৰে তেওঁলোকে অসমবাসীৰ আৱেগ অনুভূতিক, কাৰণ তেওঁলোকে জাতিৰ মাটিৰ ভেটিৰ কথা কৈ শাসনৰ গাদীত বহিছিলে, এইটো তেওঁলোকে ভাবি ল'ব নালাগে যে যদিও ৰাইজ মনে মনে আছে, এদিন এইটো এটা নিশ্চয় বিস্ফোৰণ হ'ব। তেতিয়া কিন্তু মই ভাবোঁ যিটো তেওঁলোকে ভাবি আছে সেইটো লৈ পেলাই তেওঁলোকৰ যিটো পৰিকল্পিত যিবোৰ ষড়যন্ত্ৰ, সেইবোৰ আচলতে উফৰি যাব মই ভাবোঁ। কাৰণ অসমৰ এটা দীঘল ইতিহাস কিন্তু অসমীয়া জাতিৰ দেই। কাৰণ আৰু স্বাধীনতাৰ, যদি ভাৰতবৰ্ষৰ স্বাধীনতা যুদ্ধ হ'বলৈ 100 বছৰ লাগিছিল। যদি আমি 1757 চনৰ কথা কওঁ, 1757ৰ পিছত 1857তহে ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা যুদ্ধ হৈছিল। কিন্তু অসমৰ স্বাধীনতা যুদ্ধ এনেকুৱা, 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত 1828 চনতে গোমোধৰ কোঁৱৰে বিদ্ৰোহ সূচনা কৰিছিল। গতিকে অসমীয়া যে স্বাধীন চেতিয়া অসমীয়া জাতি, তাক কিন্তু সেই আমাৰ স্বাধীনতা সেনানীসকলে তাক আদৰ্শ দেখুৱাই গৈছে।
আমি আৰু ঠিক সেই সময়ত যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা যুদ্ধ হৈছিল 1857 তেতিয়া আমাৰে গৌৰৱ এই গোলাঘাটৰ নগুৰাটো চিপাহী বিদ্ৰোহ হৈছিল গতিকে এনেবোৰ কথা আমাৰ এটা অসমৰ ইতিহাস আছে কিন্তু আৰু একে সময়তে আমি যদি চাওঁ যিহেতু 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছতে ব্ৰিটিছৰ শাসনলৈ যোৱাৰ পিছতো ঠিক আমাৰ বিভিন্ন ধৰণৰ আমি অসমীয়া জাতিটো কাৰণ মানৰ আক্ৰমণৰ পিছতে চেডেলি ভেটেলিৰ সুযোগ লৈ বংগভাষী একাংশ লোকে আহি যিটো অসমীয়া ভাষাটোকে নাইকিয়া কৰিছিল এইটো 1836 চনত এইবোৰতো ইতিহাসত লেখা আছে আমাৰ যিখন নিৰ্বাচিত চৰকাৰ সেই চৰকাৰখনৰতো প্ৰতিনিধিসকলে এইটো নজনা নহয় যে সেই জাতি অসমীয়া অস্তিত্ব নাইকিয়া কৰিছিল আজি যদি আমেৰিকান মিছনাৰীসকলে সেই সময়ত 1846 চনত অৰুণোদয় কাকত নুলিয়ালেহেঁতেন বাট মিছনাৰীসকলৰ যিটো অৱদান অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে মই এইটো কোৱা নাই যে ধৰ্মান্তৰ কথাটো বেলেগ কিন্তু জাতিটোক জীয়াই ৰাখিবলৈ সেই সময়ত যিখিনি তেওঁলোকে কাম কৰিছিলে এইটো তেওঁলোকৰ ওচৰত আমি আচলতে নতশিৰে প্ৰণাম কৰিব লাগিব কাৰণ নহ'লে অসমীয়া সেই সময়তে অসমীয়া ভাষাটোৱেই নাথাকিলেহেঁতেন গতিকে এনেধৰণৰ কিছু ইতিহাস কিন্তু মই ভাবোঁ এই চৰকাৰখনে ল'ব লাগিব কিন্তু কাৰণ ইতিহাসৰ পৰা আমি কিছুমান শিকিব লাগিব কাৰণ ধৰ্মক লৈ পেলাই কাৰণ আমি যদি চাওঁ ধৰ্মক লৈ কোনো কাৰণতে ৰাজনীতি হ'ব নালাগে আৰু আমি বাৰে বাৰে কৈ আছোঁ আমি সাৰ্বজনীন বুলি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ভাষা সংস্কৃতি আৰু যদি আমি তেনেকুৱা যদি হয় মই ভাবোঁ এইটো ভাৰত চৰকাৰে বহুত আগতেই চিন্তা কৰিব লাগিছিল কাৰণ যিহেতু বাংলাদেশ যেতিয়া স্বাধীন হওঁতে ভাৰত চৰকাৰে বাংলাদেশ লৈ ল'ব লাগিছিলে আজি এনেকুৱা ধৰণৰ অসমখনক অস্থিৰ কৰি আজি অসমৰ কোনো ধৰণৰ উন্নয়ন নাই যদি ভালকৈ চোৱা যায় আমি এইকাৰণে ক'ব গৈছোঁ কাৰণ এই ফৰ অসম বুলি যিটো ধৰণে আচলতে প্ৰতিশ্ৰুতি দিছিলে যে ভাৰতবৰ্ষৰ তাৰমানে 5খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান থাকিব কিন্তু আমি এই 2 বছৰত আমি যিটো ধৰণে অসমৰ প্ৰগতি দেখিছোঁ কিন্তু আমি সেই যে 5খন ৰাজ্যৰ ভিতৰত অসমৰ যে স্থান লাভ কৰিব আমি দেখা নাই তাৰমানে কাৰণ প্ৰথম কথা আমাৰ কামৰ এটা সদিচ্ছা লাগিব আমি কাম আৰু গঠনমূলক কাম হ'ব লাগিব কিন্তু এনেধৰণে অসমক যদি অস্থিৰ কৰি চৰকাৰখনে ভাবিছে যে আমি এনেধৰণে পাৰ কৰি দিম কিন্তু এইটো অনাগত দিনত তাৰ ফল ভোগ কৰিব লাগিব চৰকাৰখনে কাৰণ আমি যদি দেখা যাওঁ ইতিহাসৰ পৰা চৰকাৰখনে শিক্ষা লোৱা ভাল কাৰণ এইবোৰ এটা ইতিহাস কিন্তু আমি এইকাৰণে ক'ব বিচাৰোঁ আজি অসমৰ যে মানে যিকেইজন সত্ৰাধিকাৰী গৈ সেই এজন মাজুলীৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীয়ে তেওঁ ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে জেল কাৰাবৰণ কৰিছিল আৰু তেওঁ সেই স্বাধীনতাৰ পিছত এই বাংলাদেশীৰ কথাটো উত্থাপন কৰি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ পৰ্যন্ত প্ৰেৰণ কৰিছিল গতিকে সেই মানুহৰ আদৰ্শ থকাৰ পিছত এজন মাজুলীৰ সত্ৰাধিকাৰ গৈ দিল্লীত কেনেধৰণে আচলতে তেওঁ গৈ পেলাই এই হিন্দু বাংলাদেশী শৰণাৰ্থীসকলক আমাৰ যিটো অসমত সংস্থাপনৰ কথা চিন্তা কৰিছে গতিকে এই এটা জাতিটোৰ বাবে দুৰ্ভাগ্যজনক কাৰণ আমি এইটোৱে কৈছোঁ আমাৰ অসমৰ শংকৰ আজানৰ দেশ আমাৰ কোনো কাৰণত আচলতে ধৰ্মক লৈ আমি ৰাজনীতি কেতিয়াও নচলে কিন্তু আজি অন্য ৰাজ্যত চলিব পাৰে অসমত নচলে কাৰণ মই কৈছোঁ অসমৰ যিটো এতিয়া আমাৰ এটা কৌটিকুলা আমাৰ সম্বন্ধ আছে ধৰ্মক লৈ আজিলৈকে কোনো ধৰণৰ ৰাজনীতি কৰিব পৰা নাই আৰু আজি সত্ৰসকলেও যদি ইমানেই তেওঁলোক সচেতন আছিলে আজি যিটো ধৰণে মাজুলীত ধৰ্মান্তৰ হৈছে তাত তেওঁলোকে কিয় বাধা দিব নোৱাৰিলে কাৰণ তেওঁলোকে আচলতে আমাৰ যিখিনি সমাজৰ অৱহেলিত যিখিনি নিষ্পেষিত তেওঁলোকক আচলতে এটা সন্মানজনক স্থান দিবলৈ আজি সত্ৰসকলে যিটো কাম কৰিবলৈ সেইটো তেওঁলোকে কৰা নাই তাৰমানে যদি সেইটো কৰিলেহেঁতেন আজি মাজুলীত এনেধৰণে ইমানখিনি ধৰ্মান্তৰ নহ'লহেঁতেন কাৰণ জনগোষ্ঠীসকলক আমি এতিয়াও আঁকোৱালি ল'ব পৰা নাই কিন্তু তাৰ তুলনাত আমি যদি চাওঁ আজি আমাৰ প্ৰতিবেশী ৰাজ্য নাগালেণ্ডত যেতিয়া নগাৰ ইছ্যুটো আহে সকলো নগা কিন্তু যদিও আজি বিদ্ৰোহী সংগঠন হওক বা কোনোবা ৰাজনীতিক দল হওক সকলো একত্ৰিত হৈ পৰে নগাৰ স্বাৰ্থত কিন্তু আমি অসমীয়া স্বাৰ্থত আজি আমি একত্ৰিত হ'ব লাগিব কাৰণ তেহে আচলতে আমাৰ জাতিটো থাকিব গতিকে মই এইখিনি আপোনালোকক এইকাৰণে আজি অৱগত কৰিব গৈছোঁ কাৰণ অসমৰ এটা ইতিহাস আছে আমি এই ইতিহাস
পৰা আমি শিক্ষা লোৱা উচিত কাৰণ অসমীয়া জাতি এটা স্বাধীন চিতীয়া জাতি আৰু অসমীয়াই বহু কাম আমি কৰি গৈছোঁ সেই সময়ত মোগলৰ ৰামসিংহই অসমীয়া জাতিক চাব্বাছ দি গৈছিলে যে অসমীয়াই সকলো কৰিব পাৰে গতিকে আমি তেনেকুৱা এটা জাতি গতিকে এই জাতিটোক কোনো কাৰণতে আচলতে আমি কিছুমান ধৰ্মৰ দ্বাৰা মেৰু বিভাজন কৰি আমাক অস্থিৰ কৰিব নোৱাৰে গতিকে মই এইটো কাৰণে হওঁ যাতে অসমক ভাল পাবলৈ শিকক আমাৰ যিসকলে নেতৃত্ব লৈছে জাতিটোক ভাল পাওক কাৰণ যোনে জাতিটোক ভাল পায় জাতিটোৰ কাৰণে কিবা এটা কৰিম বুলি ভাবে তেতিয়া তেওঁলোকে কোনো ধৰণৰ এনেকুৱা চিন্তা কৰিব নোৱাৰে কিন্তু এই ধৰ্মক লৈ ৰাজনীতি কৰিব নোৱাৰে গতিকে মই এইটো আচলতে বিনম্ৰ অনুৰোধ কাৰণ এতিয়াও সময় আছে আৰু আমি ভাবোঁ সকলো জাতীয় সংগঠন একত্ৰিত হৈ এই আমি যে অসমীয়া জাতি আমি আমাৰ স্থিতি যেনেকৈ অসম আন্দোলনৰ সময়ত আমি শিলদল ভাঙি আহিছিলোঁ আজি গুৱাহাটীৰ ৰাজপথত আমি সেই নুনমাটি শোধনাগাৰত আমি তেল অৱৰোধ কৰোঁতে আমি বুকু ফালি পেলাই আমি তেজ দিম তেল নিদিওঁ বুলি আমি কৈছিলোঁ গতিকে আমাৰ কিছু ইতিহাস আছে গতিকে আমি সেই ইতিহাসকবোৰক আমি যিসকলে আমাক পথ দেখুৱাই গৈছে আমি সেই তেওঁলোকৰ পথত আমি চলিব লাগে মই ভাবোঁ আৰু যিসকল ৰাজনীতি নেতা তেওঁলোকে এই ক্ষেত্ৰত ৰাজনীতিৰ পৰা তেওঁলোকে আচলতে বাহিৰলৈ আহক জাতিটোৰ কাৰণে চিন্তা কৰক তেহে অসমীয়া ৰাইজে তেওঁলোকক আঁকোৱালি ল'ব নহ'লে তেওঁলোক কিন্তু গণবিচ্ছিন্ন হৈ পৰিব কাৰণ এইটো এখন সেই সময়ত এনেকুৱা হৈছিলে এখন চৰকাৰে উফৰি গৈছিলে কিন্তু কাৰণ আমি 85 চনত যিটো আমি বহুত আন্তৰিকতাৰে আমি আচলতে অসম গণ পৰিষদখন গঠন হৈছিলে এটা আঞ্চলিক দল সেই আঞ্চলিক দলেও আচলতে তেওঁলোকৰ নিজৰ স্থিতি স্পষ্ট কৰিবলৈ মই স্পষ্ট এইকাৰণে কৈছোঁ যে পদত্যাগ কৰিম নহয় তেওঁলোকে আচলতে সকলো একত্ৰিত কৰি এই জাতিৰ যি আচলতে আমাৰ দুৰ্যোগ আহিছে সেই দুৰ্যোগ আমি কেনেধৰণে নিৰাময় কৰিব তাক লৈ আমি আচলতে চৰ্চা কৰিব লাগিব কিন্তু কাৰণ তেহে আমি ভাবোঁ কাৰণ এটা চিঞৰত ওলাই আহোঁতে যেনেকৈ আচলতে ৰাজপথত হাজাৰ মানুহ গোট খাইছিল গতিকে মই ভাবোঁ জাতিৰ জীৱনৰ এই সংকট মুহূৰ্তত আমি সকলো একত্ৰিত হৈ আমি এটা কেন্দ্ৰীয় চৰকাৰক এটা আমি আচলতে প্ৰত্যুত্তৰ দিব লাগিব যে অসমত এনেকুৱা ধৰণৰ ধৰ্মক লৈ যাতে ৰাজনীতি নকৰে আমি যেনেকৈ আছোঁ আমাৰ শংকৰ মাধৱৰ দেশ হয় আমাৰ ৰাজনেতাসকলে ভাষণত কয় কিন্তু বাস্তৱ ক্ষেত্ৰত আচলতে মই কৈছোঁ জাতিটোক ভাল পাব লাগিব জাতিটোৰ কাৰণে কাম কৰি যাব লাগিব আৰু অসমক কাৰণ আজি আমি যদি তেনেকৈ চাওঁ সেই সময়ত বেজবৰুৱাই কিন্তু আছিলেগৈ সেই উৰিষ্যাত গৈ পেলাই কিন্তু তেওঁ জাতিটোৰ কাৰণে কি কৰা নাছিল তাৰমানে গতিকে আমি এইবোৰ কথা আমি চিন্তা কৰিব লাগিব কিন্তু আৰু ভাষা অজয় হেম বৰুৱাই সেই সময়ত অসমত বঙালী ভাষা আছিলে কিন্তু তেওঁ হেমকোষৰ নিচিনা এখন অভিধান তেওঁ আমাক দি থৈ গৈছে গতিকে এইবোৰ আমি পাহৰিব নোৱাৰোঁ আমাৰ এই পুৰোধা ব্যক্তিসকলে আমাক কিছু দেখুৱাই গৈছে পথ আমাৰ শংকৰ মাধৱ বা আমাৰ যিসকল অসমৰ পুৰোধা ব্যক্তি সেই ব্যক্তিসকলে আমাক পথ দেখুৱাই গৈছে আমি তেওঁলোকৰ আদৰ্শত আমি অনুপ্ৰাণিত হৈ আমি অগ্ৰসৰ হ'ব লাগিব আৰু যি 855 জন শ্বহীদ হ'ল এই বিদেশী বিতৰণৰ কাৰণে গতিকে সেই শ্বহীদৰ মূল্য আজি অসমবাসীয়ে মানে অসমৰ যি শাসনাচ্য চৰকাৰ তেওঁলোকে আচলতে শাসনত বহি আমি ভাল পাইছিলোঁ যে শ্বহীদসকলক সন্মান জনাই এটা অনুষ্ঠান কৰি কিছু তেওঁলোকে এটা মাননি আগবঢ়াইছিল এইটো কথা হয় যে আমি তেওঁলোকৰ যি ত্যাগ গ'ল সেই ত্যাগ আচলতে আমি টকাৰে হেৰি কৰি জুখিব নোৱাৰোঁ তথাপিও আমি ভাল পাইছিল যে শ্বহীদক এটা সন্মান স্থান দিছে এই চৰকাৰখনে কিন্তু একে সময়তে যদি চাওঁ এই চৰকাৰখনে এনেধৰণে এই হিন্দু বাংলাদেশী যি ইয়াত সংস্থাপনৰ ক্ষেত্ৰত অসমখনক যি অস্থিৰ কৰিব বিচাৰিছে সেই অস্থিৰ অনতিপলমে আচলতে মই ভাবোঁ ত্যাগ কৰক তেনেকুৱা চিন্তাধাৰা অসমখনক কেনেকৈ উন্নতিৰ পথত আগুৱাব পাৰি আমি সকলোৱে একত্ৰিত হৈ আমি কেনেকৈ আগুৱাই যাম আমি সেইটো আমি চিন্তা কৰিব লাগিব বিভিন্ন জনগোষ্ঠীক লৈ মই জনগোষ্ঠীৰ কথাটো এইকাৰণে কৈছোঁ কাৰণ আমাৰ বিভিন্ন জনগোষ্ঠীক লৈ অসম গতিকে এই জনগোষ্ঠীখনি আমি সমমৰ্যাদা দি আমি একত্ৰিত হৈ আমি আগবাঢ়িব লাগিব আজি মই এই জাতীয় সংগঠনসমূহৰ নেতৃত্বসকলৰ আচলতে গুৰু দায়িত্ব আছে তেওঁলোকে আমি সকলোকে তেওঁলোকে একত্ৰিত কৰি কেনেধৰণে আচলতে আমাৰ সন্মুখত থকা যি প্ৰত্যাহ্বান আমি সেই প্ৰত্যাহ্বানক নেওচি আমি আগলৈ যাব পাৰোঁ
নহ'লে কিন্তু অনাগত দিনত এই যি ধৰণৰ আজি ইয়াত ৰাজনীতি অসমত চলিব ধৰিছে, অসমখন অস্থিৰ কৰিবলৈ যি এক চক্ৰই বিচাৰিছে, এনেধৰণৰ চক্ৰক আচলতে আমি প্ৰত্যুত্তৰ দিব লাগিব। মই বিশেষ নকওঁ, ইয়াকে ক'লোঁ। সকলোৱে জানে অসমৰ আহি থকা দিনবোৰৰ কথা, কিন্তু মই এইকাৰণেই আজি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই জাতিটোৰ সংকটপূৰ্ণ মুহূৰ্তত সকলো একত্ৰিত হৈ আমি মাৰ বান্ধি ওলাই আহোঁ। আমাৰ এইখন শংকৰ মাধৱৰ দেশ। আমি আচলতে ধৰ্মক লৈ আমাৰ কোনোদিন আমি ৰাজনীতি নকৰোঁ। আমি যেনেকৈ আছোঁ আমি তেনেকৈয়ে থাকি যাম। আমি ইয়াত কোনো ধৰণৰ আমাৰ ভেদাভেদ নাই। আমি কৈছোঁৱেই, আমি অসমীয়া জাতি, আমি কেনেকৈ জীয়াই থাকিব লাগে আমি জানো। সেই তাহিনী দিনত যদিও আমাৰ ইয়াত সাগৰ নাই, আমি নগা আৰু অসমীয়া মিলি মহঙৰ আমি লোণ উলিয়াই আমি নিমখ তৈয়াৰ কৰিছিলোঁ। গতিকে এইবোৰ আমাৰ ইতিহাসত আছে দেই। গতিকে মই এইকাৰণেই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ জাতীয় সংগঠনক, এইটো ক্ষেত্ৰত আমি একত্ৰিত হৈ আমি প্ৰয়োজন হ'লে এটা ডাঙৰ আমি আন্দোলন কৰিলোঁ। আমি কেন্দ্ৰ চৰকাৰক দেখুৱাই দিব লাগিব যে আমি একত্ৰিত, আৰু আমাৰ যি ইউনিটি, সেই ইউনিটিত আচলতে এনেদৰে ধৰ্মৰে আমাক মেৰু বিভাজন কৰিব নোৱাৰে। গতিকে মই ইমানেই কৈছোঁ। নমস্কাৰ।